দুখীয়াৰ জীৱন আছোঁ এই নাই, ঠিক তেনেকুৱা আছে। চবে ৰাগ বোলে ঘূৰি আছে ফুৰি আছে। মই 2 দিনৰ ছুটি লৈ ঘৰত যাবলৈ আহিছিলোঁ। আইদৰে ৰাস্তাতে অৱস্থা বেয়া হৈ গ'ল মোৰ। এয়া নংপু পাৰ হৈ আহি শ্বিলং ৰোডত গাড়ীখন বেয়া হ'ল। গাড়ীখন বেয়া হৈ এতিয়া ফচি গ'লোঁ ইয়াতে। নাজানো আৰু কেতিয়া ঘৰ গৈ পাম আৰু আজি। সেয়া গাড়ীৰ অৱস্থা বেয়া হৈ গ'ল। খুলি মেলি থৈ দিছোঁ গাড়ী ইয়াতে। মেকানিক আহি আছে গুৱাহাটীৰ পৰা, টাইম লাগিব। এনেকুৱা জেগাত গাড়ীখন বেয়া আছে। চাওক, না ইয়াত দোকান আছে, না ইয়াত কিবা তেল ডিপ আছে, একোৱেই নাই গাড়ী। আৰু এইফালে এখন লিখা আছে এক্সিডেণ্ট এৰিয়া। চবতছে ডেঞ্জাৰ জেগাখনিতে বেয়া হ'ল গাড়ী। মেকানিক দাদাজনৰ লগত কথা পাতিলোঁ। মানে ক'লোঁ প্ৰব্লেমটো বেলেগ নহয়, ক্লাছ ডিছ গ'ল। মানে গাড়ীখন এতিয়া চব আপত নুঠেই গাড়ীখন অলপ। ক্লাছ ডিছ গ'ল, ক্লাছ ডিছ যোৱা বুলি ক'লোঁ দাদাজনক। দাদাজনে আহি আছোঁ বুলি ক'লে। আৰু এতিয়া বাজিলে যে 3:30-4টা মানৰ ভিতৰত পাই যাব। চাই লওঁ কিমান টাইম লাগে, কি হয়, কেতিয়া ঘৰ পাব বাৰু ভগৱানে জানে। আৰু আজি কথা পাতিম মেকানিকৰ লগত। মেকানিক দাদাজনে কৈছে এতিয়া আকৌ সম্ভৱ নহয় বোলে। তো সময় বহুত দেৰি হৈ গ'ল। কৈছে ইমান জলদি কাম কৰা নহ'ব। তাতে লাইটৰ ব্যৱস্থা নাই, তাতে জেগাখিনি সিমান এটা ভাল নহয়। প্ৰব্লেমটো বেলেগ নহয়, ক্লাছ ডিছটো গৈছে। ক্লাছ ডিছৰ কাৰণে গাড়ীখন আপত নাযায়। ৰাতিটো চাগে ইয়াতে কটাব লাগিব আজি গাড়ীতে ভিতৰতে। জীৱনৰ প্ৰথমবাৰৰ কাৰণে চাগে এনেকুৱা বেয়া পৰিস্থিতিৰ লগত আজি মুখামুখি হৈছোঁ। কি কৰিব আৰু উপায় নাই। জীৱন এতিয়া 8:30 বাজিলে। এতিয়ালৈ আহি পোৱা নাই কেৰেংখন। বাৰ ফোন কৰি আছোঁ, আহি আছোঁ বুলি কৈছে। দেখা যাওক কি হয়, কেতিয়া আহি পায় চাই লওঁ। আহিবচোন লৈ যাওঁ টানি লৈ যায় ক'ত কেনেকৈ থাকিব পাৰোঁ চাই লওঁ, দেখা যাওক বাৰু। এখন আহি গ'ল কেৰেং। এই পাত্ৰটো এতিয়া চাই कहाँ से लगते हैं नीचे? हाँ है सब कितने नीचे से नहीं অসুবিধা হৈ গ'ল। এতিয়া বাম্পাৰৰ কাৰণে এইডাল লগাব পৰা নাই। এতিয়া আৰু বাম্পাৰে খুলিব লগা হৈ গ'ল। আৰু এইবিলাক বাম্পাৰে নিবতো লাগিবই কিবা খাই হ'লেও। এতিয়া দেখা যাওক বাম্পাৰ খুলি হৈ গ'ল ফিটিং। চেন লগাব এয়া হৈ গ'ল। গৈ আছোঁ লৈ কিনে চাওঁ কি হয়, ভগৱানে কি কৰে।
টানি টানি লৈ গৈ আছোঁ গাড়ীখন। নাজানো আৰু কি হয়, জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকুৱা অৱস্থাত ফাঁচিছোঁ আজি। বহুত নাজনা অভিজ্ঞতা এটা হ'ল আজি জীৱনত। ৰাতিটো যেনে তেনে কটাই দিলোঁ। ৰাতিপুৱা হ'ল উঠিলোঁ, যোৰাবাটৰ সন্মুখতে আছোঁ। গাড়ী উঠোৱাই আছে, দেখুৱাই আছোঁ আপোনালোকক। গাড়ী থৈ দিছোঁ ইয়াতে। কালিৰ পৰাই অন্তত হ'ল কিবাকৈ ঠিক গাড়ীখন। এতিয়া ঘৰলৈ বুলি যাত্ৰা।